ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক এক চলকযুক্ত এক ঘাত সমীকৰণৰ বিষয়ে কম। ইয়াতে চোৱা এক চলকযুক্ত এক ঘাতৰ সমীকৰণ এটোতে আমি কেইবাটাও পাম। ইয়াত চলক আছে, ইয়াত ঘাত আছে আৰু সমীকৰণ আছে। আমি এইকেইটা প্ৰথমতে শিকি লওঁ চলক মানে কি, ঘাত মানে কি আৰু সমীকৰণ মানে কি। তোমালোকে কেইটামান বীজগণিতীয় ৰাশিৰ উদাহৰণ দিব পাৰিবানে? চাওঁচোন বীজগণিতীয় ৰাশিৰ উদাহৰণ 3x plus 5 6x plus 6 minus 7 7p plus 6 plus 7 5 minus 5y plus 1 এইবিলাক হৈছে বীজগণিতীয় ৰাশি। আমি আৰু উদাহৰণ লম x plus 5y plus 3 6y plus 7p plus 8y এইবিলাক প্ৰত্যেকটোৱে হৈছে বীজগণিতীয় ৰাশিৰ উদাহৰণ। ইয়াত আমি চোৱাচোন কি পাইছো। এটা পাইছো 3x plus 5 হল। মই এতিয়া দুখন চাৰ্ট বনাম, তোমালোকে চাবা চাৰ্ট দুখন কি হয়। আৰু কিমান উদাহৰণ লৈছো 2x minus 11 by 6 5m plus 7m minus 11 5x minus 8x plus 7 এতিয়া মই দুখন তালিকা বনাও, তোমালোকে চোৱাচোন। ফাৰ্ষ্টত 3x plus 5 হল। নেক্সট কি আছে 6x plus 6 minus 7 7p comma hobo yat 7p plus 6 plus 7 comma minus 5y plus 1 tarpisot x plus 5y plus 3 6x 6y plus 7p plus 8y aru ase 2x minus 11 by 6 aru 5 comma yato comma hobo 5x yat comma hobo 5l plus 7m minus 11 aru ase 5x minus 8x plus 7 এতিয়া চোৱাচোন দুখন তালিকা বনাইছো 3x plus 5 6x plus 6 minus 7 7p plus 6 plus 7 minus 5y plus 1 2x minus 11 by 6 comma 5x minus 8x plus 7 আৰু এখন তালিকাত আছে x plus 5y plus 3 6y plus 7p plus 8y comma 5m plus 7m minus 11 আমি এই দুখন তালিকা বনাইছো। দুখনত কি বেলেগ বেলেগ আছে বাৰু তোমালোকে মন কৰিছানে? ইয়াত কি আছে চোৱা। ফাৰ্স্ট ইয়াত x আছে, ইয়াতো x আছে আৰু কতো নাই। ইয়াত p এটা আছে আৰু কতো নাই। ইয়াত y আছে আৰু ইয়াত x আছে, এটো ৰাখি ইয়াত কি আছে x দুটা আছে। এইখন তালিকাত কি আছে x আছে y আছে একেটা ৰাখিতে। এইখন তালিকাত আৰু নেক্সটত কি আছে চোৱা। নেক্সট উদাহৰণটোত y আছে p আছে y আছে নেক্সট ৰাখিটোত l আছে m আছে। আমি এই দুখন তালিকা চালে আমি গম পাম যে আমাৰ এফালে এটাই মাত্ৰ চলক আছে। এতিয়া চলক কোনটো বা কয় চাও হা। এইবিলাক দেখিছানে x এই ৰাশিবিলাকৰ x এইবিলাক আছে নহয় p এফালে আছে কি y x y y p y এফালে আছে কি x এফালে আছে l m x x এইবিলাক দেখিছা। এইবিলাক গুটেইবিলাক হৈছে চলক। এইবিলাকক কি বুলি কোৱা হয় চলক বুলি কোৱা হয়। আমি এটা তাৰমানে আমি এইখিনি কি বুলি ক'ব পাৰো এটা চলক থকা
ৰাখি বুলি ক'ব পাৰো কিন্তু এটুটো দুটা আছে কেনেকে এটা হ'ব সোৱা 5x ইয়াত কৰো 5x - 8x + 7 এতিয়া এটো সোৱা 5x - 8x আছে আমি এটো মাইনাস কৰিব পাৰো প্লাস আছে মাইনাস আছে প্লাসে মাইনাসে কি মাইনাস মাইনাস 8 ৰ পৰা 5 গল 3x - 3x + 7 মানে আমি কি পাম এটাই চলক পাম হেতু কাৰণে এটো এটা হৈছে x চলক যুক্ত আমি এতিয়া হিকিম সোৱা চলক কোনটো কয় আমাৰ তোমালোকক কলোৱে চলক কোনটো কয় 3x + 5 এতিয়া এইটোৱে হৈছে তোমালোকৰ চলক এইটোৱে হৈছে ভূমি বা ভূমি বুলিও কোৱা হয় ভূমি বা চলক আৰু এক চলক যুক্ত কৈছে মানে এটাই চলক বুলি কৈছে ইয়াত এটো কৈছে এক চলক যুক্ত হয় ইয়াত কি কৈছে ইয়াত এটা চলক আছে হেতু কাৰণে আমি এক চলক যুক্ত বুলি এটো বীজগণিতীয় ৰাখি আমি ক'ব পাৰো কিন্তু এটো ৰাখি সোৱা তোমালোকে কি আছে এটো সোৱা 5l + 7m - 11 ইয়াত কেটা চলক আছে এটো এটা চলক আছে এটো এটা চলক আছে হেতু কাৰণে এটো এক চলক যুক্ত নহয় বাকি মই তোমালোকক পিছত বুজাম এতিয়া আমি এক চলক যুক্ত বুজিলো তো এক চলক যুক্ত মানে এটোৱে হল যত যোনটো বীজগণিতীয় ৰাখি আমি এটা চলক পাম হেতু হৈছে আমাৰ এক চলক যুক্ত বীজগণিতীয় ৰাখি আৰু কি কৈছে এক ঘাতৰ সমীকৰণ এবিলাকত সব ঘাত কোনটো কয় এই x ৰ ওপৰত যেটো আছে x ৰ ওপৰত আমাৰ যোনটো হ'ব হেতু হ'ব আমাৰ ঘাত x ৰ ওপৰত এতিয়া ইয়াত একো নাই হেতু কাৰণে আমি এটো কি বুলি ক'ব পাৰিম একো নাই যেহেতু 1 আছে হেতু কাৰণে আমি এটো কি ক'ব পাৰিম এক ঘাত বুলি ক'ব পাৰিম এক ঘাত এটো ঘাত বুলি কোৱা হয় আৰু যেহেতু 1 আছে হেতু কাৰণে আমি এক ঘাত বুলি ক'ব পাৰিম আৰু ইয়াত কি হৈছে আৰু এটো এনে তোমালোকে একো যদিও নাথাকে তেনেহলে এটো ঘাত যি কোনো এটা যদি ঘাত থাকে তেনেহলে অকল ঘাত বুলি ক'ব পাৰা যেহেতু ইয়াত 1 আছে হেতু কাৰণে আমি এক ঘাত বুলি ক'ব পাৰিম এতিয়া এক চলক যুক্ত হল এক ঘাতে গম পালো আমি এতিয়া সমীকৰণটো কি হয় আমি তাকে বুজিম সমীকৰণত সদায় তোমালোকৰ সোঁফাল থাকে বাওঁফাল থাকে আৰু এটা সমান চিন থাকে এতিয়া আমি এটা বীজগণিতীয় ৰাখি লওঁ 5x + 10 ইয়াত সমীকৰণটো থাকিব তোমালোকৰ চলক থাকিব ঘাত থাকিব এইবিলাক গুটেইবিলাক থাকিব আৰু তাৰ উপৰিও থাকিব ইয়াত এটা সদায় সমান চিন থাকিব আৰু সমান চিনৰ সোঁফালে কি থাকিব এটা যি কোনো এটা ভ্যালু থাকিব ধৰি লোৱা ইয়াত 15 দিলো এতিয়া কি হৈছে সোৱা সমীকৰণত সদায় এইটো ফাল সমান চিনৰ সোঁফালে এফাল কি বুলি কয় এফালে সোঁফাল বুলি কয় আৰু সমান চিনৰ এটো সাইডে কি বুলি কয় বাওঁফাল বুলি কোৱা হয় আৰু যেতিয়া তোমালোকৰ বাওঁফাল সোঁফাল আৰু কি থাকিব সমান চিন থাকিব তেতিয়া এটা তোমালোকৰ কি হ'ব সমীকৰণ হ'ব এতিয়া আমি বুজিলো গুটেইটা এক চলক যুক্ত বুজিলো এক ঘাত বুজিলো আৰু সমীকৰণ কি হয় তাকো বুজিলো আমি নেক্সট ক্লাছত এই সমীকৰণ বিলাকৰ সমাধান বিলাকৰ বিষয়ে পঢ়িম